আজি হৈছে আমাৰ ওচৰতে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ বন্তি প্ৰজ্বলন পৰ্ব। সৰুৰে পৰা দেখি অহা এই যজ্ঞভাগে তিনিদিনীয়া কাৰ্যসূচীৰে আজি ৪৭টা বছৰ পাৰ কৰিলে। আৰু ইয়াতে এই দিনটোত আহিয়ে প্ৰত্যেকে প্ৰথমতে নিজৰ ঠাইখিনি চাই চাকি দিয়া আৰু নিজৰ নিজৰ চাকিবোৰ ঠিক ঠাক কৰি লয়। কাৰণ ইয়াত ২ মিনিটৰ কাৰণে লাইটটো বন্ধ কৰি দিয়া হয় আৰু সেইখিনি সময়তে ৰাইজে নিজৰ নিজৰ চাকিখিনি জ্বলাব লাগে। আৰু আপোনালোকে এতিয়াই দেখা পাবই অলপ পিছতে যে চাকি জ্বলোৱাৰ পিছত ইয়াৰ পৰিৱেশটো দেখিবলৈ কিমান এটা বেছি ভাল লগা হয়। হোমযজ্ঞ কৰা মন্দিৰটোৰ চাৰিওফালে বহু কেইডাল কলগছ এনেকৈ ব্যৱস্থা কৰি দিয়া হয়, যাতে ৰাইজে খুব ধুনীয়াকৈ চাৰিওফালে চাকি বন্তি জ্বলাব পাৰে আৰু মন্দিৰটোৰ চাৰিওফালেও সকলোৱে মিলি চাকি বন্তি জ্বলায়। এই যজ্ঞভাগ আমি সৰুৰে পৰা দেখি আহিছোঁ আৰু আগতে যে সৰু থাকোঁতে ইমান উৎসাহেৰে ৰৈ আছিলোঁ, আঙুলি মূৰত দিন গণি গণি পাৰ কৰিছিলোঁ যে যজ্ঞটো কেতিয়া আহিব আৰু কেতিয়া আমি সকলোৱে লগ লাগি চাকি জ্বলাব পাম। আৰু এই দিনটোত আমাৰ ইয়াৰে চাৰিওফালৰ মানুহবিলাকৰ ঘৰে ঘৰেও চাকি জ্বলাই সৰুকৈ দেৱালী উদযাপন কৰা বুলি ক'লেও ভুল নহয়। গতিকে এই দিনটোত আমাৰ ইয়াত বিৰাট বেছি ভাল লাগে। তাৰ পৰা আহিয়ে পিছদিনা আমাৰ ইয়াতে এখন বিয়া আছিল আৰু পেণ্ডেলটো কেনেকুৱা হৈছে বুলি তাতো এপাক মাৰি আহিলোঁ।